ঐ বেবেলা তই হে কি ৰাস্তা মাজত খোজকাঢ়ি আছ মৰিব খুজিছ নেকি নহয় পাবজি গেমটো খেলি আছিলো গমেই পোৱা নাছিলো ক'ত আছো গুলিয়াই দিয়া নিচিনা লাগি গৈছিল বুজিছ তই খুদিয়াই দিওঁতে ঐ ঐ ঐ দুখ পালি নেকি চাওঁ চাওঁ নাই অলপ কঁকালত পাইছো সেইকাৰণে ক লুডু খেল লুডু লুডু পাবজিৰ নিচিনা গুলি খাব নালাগে আনৰ গুটি খাবি গুটি গুটি এই বাদ দে হে লুডু ফুডু আজিকালি লুডু খেলিলে পইচাহে খেলে মালদাৰবোৰে আমাৰতো পইচা পাতি নাই সেইকাৰণে পাবজিকে দি থাকো আৰু এই বাদ দে তোৰ পাবজি নে কাবজি ব'লা সঞ্জয় দোকানত কেবি খাওঁগে বাদ দে বল বল কিন্তু মই সঞ্জয় দোকানত নাখাওঁ বে সঞ্জয় দোকানত নাখাওঁ কিয় বে আৰে কেপি ল'বি তাৰ পৰা আকৌ সি কয় ভাইটি অলপ দিবাচোন নহ'লে ক'ব আকৌ দিয়াচোন আৰে খোজেতো সি চালা তাৰ পৰাই কিনিবি আকৌ তাক তাৰ ভাগ এটা লাগে কথা হ'ল নেকি বে হয় কথাটো নোহোৱা নহয় ব'ল বাদ দে এইবোৰ কথা আমি নবদা তাতে খাম ন নবদা আছে ব'ল তাতে খাম দাদা কেপি হ'ব আছে দিয়কচোন দিছোঁ দাদা মিলাব নেকি ইয়াতে মিলালে অলপ দি যাওক নাই নহয় দাদা এইটো মোক বেলেগে আনিব দিছে মই দিব নোৱাৰো যাওক যাওক চালা চব ফালতু মানে কেপি অলপ দি যাব নোৱাৰে দাদা চিগনেচাৰ আছে নেকি আছে আছে দিয়কচোন দিছোঁ অলপ পইচা চালা অচিনাকি মানুহ কেনেকে অলপ খুজিয়ে চাওঁ দাদা কোনে দাদা চিগনেচাৰটো খোৱাৰ আগত কথা এটা কম ভাবিছিলোঁ খাই দিলে ন হ'ব দিয়ক গ'ল দেই চালা চিগনেচাৰ পেকেটটো ভিতৰতে পেলাই থৈ গ'ল কি যে বুক মানুহ নহয় পেলা বাহিৰত পেলাবলৈ ক'ব না চালা অলপ এৰি থৈ গৈছে যোৱা চুপাৰীৰ লগতে মিলাই মাৰি দিওঁ সুপাৰ দখো কিবা চিগনেচাৰ লাগি থকা দোকানটো বন্ধ আছে অকল সঞ্জয় দোকানে খোলা আছে কি কওঁ উপায় নাই কি কবি বল বল এয়া দোকানতে খাই যাম ভাগ বিচাৰিলে বিচাৰিব আৰে সঞ্জয় দিয়া কেব এটা দিয়া এইটো ল মই ইয়াক পইচাটো দি লওঁ এইটো ল সঞ্জয় দা কেপি অলপতো দিব লাগিব চাগে নাই মই চিগনেচাৰ খাই আছোঁ দিয়া দিয়া অকণমান বেয়া বস্তু ওলাই পেলাবা হ'ব সঞ্জয় দা লগ পাম আকৌ পাছত আমাৰ কাম এটা আছে ঠিক আছে